নিখিল বড়ো ছাত্ৰ সন্থাৰ 53তম বাৰ্ষিক অধিৱেশন আছিলে। এই বাৰ্ষিক অধিৱেশনত যোগদান কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বৰ্তমান অসমত আমাৰ জাতি জনগোষ্ঠীৰ মাজত যি একতা ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক নতুন পৰিৱেশ আমি দেখা পাইছোঁ। সেই পৰিৱেশ আমি হাতত ধৰি ৰাখিব লাগিব, যাতে অনাগত দিনতো আমি জাতি হিচাপে বিশ্বৰ বুকুত গৌৰৱেৰে সৈতে জীয়াই থাকিব পাৰোঁ। ছাৰ, অখিল গগৈয়ে আপোনাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলাৰ কথা কৈছে। আপোনালোকৰ তাত প্ৰাৰ্থীজন দুৰ্বল নেকি? শুনা নাই। অখিল গগৈয়ে জেলৰ পৰা শিৱসাগৰৰ নিৰ্বাচন খেলাৰ কথা কৈছে। এইটো জেলত নাই, তেওঁতো মেডিকেলত আছে। হয়, তথাপি বন্দী হৈ আছে আৰু ভালে কৰি আছে। ছাৰ, ভালে কুশলে আছে। ছাৰ, ৰিপুণ বৰাই বিজেপি অসমৰ পৰা নিশ্চিহ্ন হৈ যাব আৰু আপুনি পলিটিকেল স্পীডত নাথাকে। কি কয় ৰিপুণ বৰাই কৈছে? ছাৰ, কিবা এটা কৈ যাব। কি ক'ব আৰু ৰিপুণ বৰা প্ৰথমতে গহপুৰতে খেলক, তেওঁ গহপুৰৰ পৰা জিকক, তাৰপিছত অসমত ৰাজনৈতিক পৰিৱৰ্তন হৈ থাকিব নাই। ৰিপুণ বৰাই আপোনাক চেলেঞ্জো কৰিছে, এবাৰ কৈছিলে। ৰিপুণ বৰাই গহপুৰৰ পৰা খেলি দেখাওক আৰু তেওঁ জিকক, তাৰপিছত বাকী কথাবোৰ হ'ব। ছাৰ, আপোনালোকক পলিটিকেল যিবিলাক কৌশল, এইবাৰ ৰিপুণ বৰাই বেলেগ কৌশল কৰিব, ছত্তীশগড়ৰ নিচিনা। তাৰ কাৰণে প্ৰশিক্ষণ লৈ আছে ৰাজীৱ বৰা। মই কি ক'ম আৰু ৰিপুণ বৰাক মই কিমান ভালকৈ জানো, ৰিপুণ বৰাৰ কথাৰ উত্তৰ কিয় দিয়ে। ছাৰ, আপোনালোকৰ প্ৰায় 100+ পাম বুলি কংগ্ৰেছৰ পৰা 100+, তাতে কোনে 200খন চিট হৈ গ'ল দেখোন। চিটটো 126। আপোনালোকে কংগ্ৰেছৰ কথা ইমান গুৰুত্ব দি কিয় সুধি আছে? বৰঞ্চ গহপুৰত থকা সাংবাদিকেতো সুধিব নালাগে, বেলেগে সোধা বেলেগ কথা। যিসকলে গহপুৰত আছে, ক'ৰবাত আৰু বৰপেটা, ধুবুৰী, গোৱালপাৰা সাংবাদিকে সোধা কথা বেলেগ কথা। সভাপতি যে ছাৰ, সেইকাৰণে সভাপতি নামত আৰু